guys, so once again, মই এতিয়া কটন বিশ্ববিদ্যালয়ৰ বেক সাইড ওচৰত আছে দীঘলী পুখুৰী। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আছে কটন বিশ্ববিদ্যালয়ৰ বেক সাইড আৰু ইফালে আছে দীঘলী পুখুৰী। তাৰ মাজত আমি অলপ ফুৰিব আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। যিমান পাৰোঁ আজি আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। আমি এতিয়া গুৱাহাটীৰ বিশাল মেগা মাৰ্কেটত আহিছোঁ। দুৰ্গা পূজাৰ অলপ শ্বপিং আছে। ভাল লাগছে নেকি? ইয়াত মানে ভিডিঅ' কলাৰ এলাউ নাই, হ'লেও মনে মনে যিখিনি বাৰু কৰিছোঁ। হয় নাই চ' আমি এতিয়া ঘৰত গৈ আছোঁ। লাখটকীয়া হৈ এনেকৈ ওলাই আহিছোঁ। ফেঞ্চি বজাৰ হয়, জাহাজ ঘাট ওলাই যাম। চ' মোৰ লগত আছে অভিজিত, গাঁৱৰে হয় ভাইটি। চ' আমাৰ বজাৰ চজাৰ কিবা কিবি আছিল, কৰি ল'লোঁ এইবিলাক। অলপ দৰকাৰী বস্তু কিনিব লগা আছিল, কিনি ল'লোঁ। এতিয়া ফেঞ্চি বজাৰ গৈ আছোঁ। এইগিলা হ'ল লাখটকীয়া মাৰ্কেট। আমি আজি বাইক চাইক একো অনা নাই, আমি জাহাজত পাৰ হৈছোঁ। খাৰাগাৰত আহিছোঁ আৰু অলপ গেলি ফেঞ্চি বজাৰ পাম। আপোনালোকে দেখা পাব চবে। আমি এতিয়া ফেঞ্চি বজাৰ সেই পুলিচ পইণ্টটো পাইছোঁ আৰু জাহাজ ঘাট বেছি দূৰ নাই। এইটো হৈছে পুলিচ পইণ্ট। এই ফেঞ্চি বজাৰ আকৌ একোৱে নাই, দোকান চোকান কি হ'ল? ফেঞ্চি বজাৰ আজি বহা নাই। কি হৈছে? অঁ, আজি তাৰমানে অলপ ষ্ট্ৰিক হৈছে। তাৰমানে আজি ষ্ট্ৰিক কৰিছে পুলিচবিলাকে। এইবিলাকত গোটেই কাপোৰ ভৰ্তি হৈ গ'ল হয়। নহ'লে আজিৰ ফেঞ্চি বজাৰ একেবাৰে বজাৰ নহয়, কাপোৰ নাই, একো নাই। ইয়াতো আছে দুই এখন দোকান ভিতৰত খুলিব দিছে, কিন্তু ফুটপাথ হয় ন, ফুটপাথৰ মানে বাহিৰত কাপোৰবিলাক খোলাব নাই। আজি পুলিচে মানা কৰিছে, মানে বন্ধ কৰিছে ফুটপাথত কাপোৰ বেচাটো। তাৰমানে কিছুমান চলিছে আৰু দোকানৰ ওচৰত। আমি এতিয়া জাহাজ ঘাট ওলামগৈ। একো নালাগে, সেইকাৰণে হ'ল ফেঞ্চি বজাৰ, সৰু গলি। আমি সেই ফেঞ্চি বজাৰৰ গলি দি ওলাই আছোঁ। আজি তাৰমানে ফেঞ্চি বজাৰত কাপোৰ চাপোৰ নাই, পুলিচে মানা কৰিছে ফুটপাথত কাপোৰ বেচিবা। সেইটো কাৰণে দোকান চোকান বহা নাই। জাহাজ ঘাট পাম আৰু বেছি দূৰ নাই, অকণমান আছে। এতিয়া ৰাস্তাটো পাৰ হৈ লওঁ, তাৰপিছত আমি জাহাজ ঘাট পাম আৰু এইফালে জাহাজ ঘাট আছে, এইবিলাক জাহাজ। আমি টিকেট চিকেট লৈ ল'লোঁ। এতিয়া ঘৰলৈ যাওঁ। মিক্সাৰ আমি চানা খাইছোঁ। খানা খাওয়ার মজা তো হলেই না, খাবো লাগে না।
এতিয়া ঘৰত গৈছোঁ, জাহাজত উঠি ল'লোঁ। জাহাজ এতিয়া পানীৰ মাজত চলি আছে। ইটো পাৰে গ'লে আমাৰ ঘৰ গৈ পাম। আইও চকীখন লাগিল, বহা চকীখন। আইও লাগিল, এয়া চাওক JMB ব্লগাৰ। আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমাৰ এখন নতুনকৈ ব্ৰিজ এখন বনাই আছে। ভৰলুৰ পৰা একেবাৰে আমাৰ উত্তৰ গুৱাহাটী মাজগাঁৱৰ পৰা একেবাৰে ভৰলু পাবহি এই ব্ৰিজখন। এইটো চাইড ভৰলু। এই আহি পালোহি আমি, বেছি দূৰ নাই আৰু অকণমান আছে। ফাইনেলি আহি পালোঁ আমি। আমাৰ কাৰণে এখন গাড়ী ৰৈ আছে। প্ৰভু ঈশ্বৰ, আমি এতিয়া ঘৰত গৈ আছোঁ। জাহাজৰ পৰা ওলালোঁ। অ' প্ৰভু, ফাইনেলি আমি গৈপুৰচক আহি পালোঁ। এতিয়া পালোহি, বেছি দূৰ নাই। ছাবস্ক্ৰাইব কৰি দিব, এই লাইকনটো দবাই ল'ব নটিফিকেশ্যনৰ কাৰণে। আজিৰ কাৰণে বাই বাই, টাটা, লগ পাম নেক্সট ভিডিঅ'। বাই বাই।